तामुलपुर जिल्ला आइजो गांखं इउपिपिएलनि बानजायनायाव 29 नं सुक्लाय सेरफां बियाबाव आइजोफोरनि सांग्रांथि मेल 29 नं सुक्लाय सेरफां बियाबनि बेन्दोंआव थानाय मुंख्लं सजित नार्जारि नब्लाङाव मैया सानसेनि हाबाफारि लानानै तामुलपुर जिल्ला आइजो गांखं इउपिपिएलनि बानजायनायाव आइजोफोरखौ लानानै सांग्रांथियारि गेवलां मेल खुंनाया मेहेरगोनाङै जानानै थाङो। बे हाबाफारिनि गासै बिथिङाव आइजोफोरा माबोरैहाय जौगाखांनो हादों आरो आइजोफोरनि थाखाय प्रमद बर'नि दैदेननाय बिटिआर सरकारा मा मावगासिनो दं बेनि सायाव गुवारै सावरायलायनाय जायो। बे मेलाव बाहागो लायो बिटिआरनि एमसिएलए सम्पापति देखाजों लोगोसे मिरु आइजो गांखं इउपिपिएलनि नेहाथारि हेलेना स्वर्गियारि, तामुलपुर जिल्ला आइजो गांखं इउपिपिएलनि आफादगिरि कन्जु बर', लेङाइ आफादगिरि प्रतिका देखा आरो तामुलपुर जिल्ला आइजो गांखं इउपिपिएलनि गाहाय नेहाथारि बानुमति बर' आरो इउपिपिएल दोलोनि गोबां दैदेनगिरि मावथिफोरनि बाहागो लानायजों आइजोफोरनि बे सांग्रांथि हाबाफारिया जोबलाङो। আৰু আজি যেটো আমাৰ মহিলা সজাগতা সভা আমাৰ ইউপিপিএল দলৰ হৈ লোৱা হৈছিল, এইটো সভাত আমি যিমানখিনি ভাবিছিলো উপস্থিতি হ'ব তাতকে আমি ভবাতকে বহুগুণে ইয়াত উপস্থিতি হৈছে আৰু আজিৰ উপস্থিতিটোৱে এইটোৱে আমাক মানে মনত এটা সাহস দিছে যে আমাৰ ইউপিপিএল দলত আমাৰ মহিলাসকলে আগবাঢ়ি আহিছে। আমাৰ বিটিআৰ চৰকাৰৰ যিবিলাক আঁচনি আমাৰ মহিলাসকল সন্তুষ্ট হৈছে আৰু সেই কাৰণে আজি ইউপিপিএল দলত দলে বলে ওলাই আহিছে। আমিতো 100% আমাৰ ইউপিপিএল দলে জয়লাভ কৰিব আমি নিশ্চিত হৈ আছো, কাৰণ আমাৰ দলৰ হৈ যিখিনি মানুহে কাম কৰি আছে, যিসকল কৰ্মীয়ে কাম কৰি আছে, সেই কৰ্মীসকল এতিয়াও মানে এটা যিখিনি যেনেকে মানে বিচাৰিছে তেনেকে মানুহৰ সহায়টো পাইছে। যেটো সুক্লাই সেৰফাং এতিয়া চাওক, যদিও বিজেপিৰ ইএম আছে, বিজেপিৰ ইএমে এতিয়া ৰাইজক একো কাম কৰি সন্তুষ্টি দিব পৰা নাই আৰু তেখেতৰ ওপৰতো সম্পূৰ্ণ ৰাইজে ভৰসা হেৰাই পেলাইছে আৰু বিপিএফে যিখিনি কথা কৈ আছে, বিপিএফৰ কথাটো আমাক ৰাইজক একো প্ৰভাৱ পেলাব পৰা নাই, কাৰণ বিপিএফৰ দিনত এই সুক্লাই সেৰফাঙত যিখিনি কাম কৰিছিল বা কৰাটো নাইয়ে, তথাপিও আমি কৈছোঁ যি কৰিছিল সেইটোক লৈ ৰাইজ কেতিয়াও সন্তুষ্টি হোৱা নাই আৰু সেইটোৰ কাৰণে এতিয়া যদিও বিজেপিৰ ইএম আছে বা বিপিএফে কিবা প্ৰচাৰ কৰি আছে, এইবোৰ কথাই কেতিয়াও ৰাইজক একো মানে বেলেগ চাইডে দিব পৰা নাই আৰু সেইটোৰ কাৰণে এতিয়া ইউপিপিএল দলৰ যিমানখিনি মানে আমাৰ সহায় সহযোগিতা লাগে সম্পূৰ্ণভাৱে ইউপিপিএল দলে পাইছে।